মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট MP হয় আৰু MPৰ লগত তেখেত কি হয় বৰ্তমান ভাৰত চৰকাৰৰ মিনিষ্টাৰ অফ ষ্টেট ফৰ ফাইনেন্স এণ্ড কৰ্পৰেট এফেয়াৰ্ছ তেওঁ তাৰ হয় তেওঁ এটা কথা বিৰাট ভালকৈ কৈছে যে এই যে নিবনুৱাসকল যে হৈছে নিবনুৱাসকলক উদ্ধাৰ কৰিবৰ কাৰণে এতিয়া যিবোৰ ডাইৰেক্ট চেলিং কোম্পানী আছে ডাইৰেক্ট চেলিং কোম্পানীবোৰে কিন্তু বিৰাট প্ৰত্যক্ষভাৱে সহায় কৰিব তেওঁ এটা মোক ডাটা দিছিলে মই এইখিনি মোৰ কথা কোৱা নহয় মই ডাটাখিনি আজি লৈ আহিছোঁ মই ডাটাটোত কওঁ তেওঁ এটা কথা স্পষ্টকৈ মেনশ্যন কৰিছে যে বৰ্তমান যিমানবোৰ ভাৰতত ডাইৰেক্ট চেলিং কোম্পানী আছে ডাইৰেক্ট চেলিং কোম্পানীৰ 6 মিলিয়ন এতিয়ালৈকে সেলফ এমপ্লয়েড কৰাইছে ভাৰতৰ টোটেল পপুলেশ্যনত আৰু তেওঁ কালি এইটো কথা কৈছে যে বাই 2022 যেহেতু কোভিড-19ৰ কাৰণে lakhs and lakhs of people have lost their jobs so by 2022 ডাইৰেক্ট চেলিং কোম্পানীয়ে 20 মিলিয়ন ইণ্ডিয়ান পিপলক সেলফ এমপ্লয়মেণ্টৰ কাৰণে সুবিধা কৰি দিব আৰু এই 6 মিলিয়ন এতিয়া যিসকল জড়িত হৈ আছে এই জড়িত হৈ থকা 6 মিলিয়নৰ ভিতৰত প্ৰায় 65% উইমেন বাকি 35% হে মেন মানে তেওঁ কৈছে যে উইমেন অলৰেডি আউটনাম্বাৰ্ড মেন তো সাকসেছৰ কাৰণে আগবাঢ়ি যাবলৈ তেওঁ কৈছে ডাইৰেক্ট সেলিং কোম্পানীয়ে আমাৰ ভাৰতৰ যিটো ডাইৰেক্ট ইকনমিকটো ডাইৰেক্টলি হেল্প কৰি আছে দ্বিতীয় কথা ক'লে তেওঁ যিমানখিনি মানুহ ডাইৰেক্ট সেলিং কোম্পানীৰ লগত জড়িত হৈ আছে তাৰ ভিতৰত 40% হৈছে 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰৰ মানুহ মানে তেওঁ কৈছে যে যিমানবোৰ এতিয়া ইয়াং এনাৰ্জেটিক পিপল আছে এই ইয়াং এনাৰ্জেটিক পিপলবোৰক সেলফ এমপ্লয়েডৰ কাৰণে ডাইৰেক্ট সেলিং কোম্পানীয়ে সহায় কৰি আছে আৰু হেতুৰ থ্ৰুৱেদি কি হ'ব ভৱিষ্যতৰ কাৰণে যিসকল লোকে জব হেৰুৱাইছে বা কিবা কৰিছে তেওঁলোকক ডাইৰেক্টলি নিজক সেলফ এমপ্লয়েড বা আত্মনিৰ্ভৰ কৰিবৰ কাৰণে ডাইৰেক্টলি সহায় কৰিব তেওঁ এটা স্পষ্ট কোম্পানীৰ নাম মেনশ্যন কৰিছিলে যেটো ইন্ডাছ ভিভা হেল্থ সায়েন্স প্ৰাইভেট লিমিটেড ভাৰতত বহুত ধৰণৰ ডাইৰেক্ট সেলিং কোম্পানী আছে সেই পাৰ্টিকুলাৰ কোম্পানীটোৰ কথা তেওঁ কৈ পেলাই কৈছে যে এটো এনেকুৱা এটা কোম্পানী যি কোম্পানীয়ে লাষ্ট 2 বছৰত ফাষ্টেষ্ট গ্ৰোইং কোম্পানী এৱাৰ্ড পাইছে আৰু এই কোম্পানীয়ে যিবোৰ প্ৰডাক্ট ইউজ কৰাই আছে সেই প্ৰডাক্টবোৰ ডাইৰেক্টলি হৈছে যে মানুহৰ হেলথত বেনিফিট দিয়া আপুনি অলৰেডি গম পাইছে এই যেটো কোভিড-19 আমাক এফেক্ট কৰিলে কোভিড-19 এফেক্ট কৰাৰ পিছত এতিয়া কিছুমান সেক্টৰ সাস্টেইন কৰিব আৰু কিছুমান সেক্টৰ কি হ'ব আমাৰ তললে যাব আৰু এই সাস্টেইন কৰা সেক্টৰৰ ভিতৰত হেলথ সেক্টৰটো এটা ইম্পৰ্টেন্ট মই তেওঁৰ লগতে আৰু এটা কৈছে যে ইন্ডাছ ভিভাৰে যিকিটা প্ৰডাক্ট সেল কৰে বা এমওয়েৰ কেইটামান প্ৰডাক্ট এই গুটেগিটা প্ৰডাক্টক কোভিড-19ৰ সময়ত এটা কি কৰিছিলে তেওঁলোকক এসেনশিয়াল আইটেমছত পেলাইছে আৰু মুভমেন্ট কৰাইছে ইট মিন্স এই ডাইৰেক্ট সেলিং কোম্পানীৰ লগত যিসকল মানুহ জড়িত হৈ আছিল সেই জড়িত হৈ থকা মানুহখিনি কিন্তু লকডাউনৰ সময়তে এটা ইনকাম কৰিবলৈ সক্ষম হৈছিল আৰু হেতুৰ ক্ষেত্ৰত যদি সকলোবোৰ এতিয়া জব লছ কৰা মানুহে লাহে লাহে জড়িত হ'ব পাৰে সেলফ এমপ্লয়েড বা আত্মনিৰ্ভৰ হ'ব পাৰিব আৰু হেতুৰ